হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰো ভালে, কিন্তু কৰোণাৰ কাৰণে বাহিৰত যাব পৰা নাই, ভিডিঅ' শ্বুট কৰিব পৰা নাই, অলপ বেয়া লাগি আছে। ঘৰতে সোমাই আছোঁ, কি কৰিম আৰু উপায় নাই। তো বন্ধুসকল, আজি ঘৰৰ ভিতৰতে এটা প্ৰেংক কল কৰোঁ। আজিৰ কলটো কৰিম কুলদীপ ৰাভা। আপোনালোকে জানে বহুত ডাঙৰ ইউটিউবাৰ হয়, ৰ'জ ভিডিঅ' বনায়। K XXX79 নামৰ চেনেলটো, আৰু তাৰ নাম হ'ল কুলদীপ। তাক আজি এটা প্ৰেংক কল কৰিম। আৰু চাওক, মই এইখন পূৰা লিখি লৈছোঁ। তো মই এইখনত ছেকশ্যন ধাৰা সম্পূৰ্ণখিনি লিখি লৈছোঁ। এটা কেছ কৰিছে, আৰু মই OC হৈ ফোন কৰিম কুলদীপ ৰাভাক। মই দক্ষিণ কামৰূপৰ OC হৈ ফোন কৰিম। আৰু এইটো কোনো ৰিয়েল নহয়, সঁচা নহয়। এইটো অকল ধেমালি, প্ৰেংক আৰু ফানিৰ কাৰণে এইটো ভিডিঅ' বনোৱা হৈছে। তো ইয়াৰ ওপৰত কোনো যাতে নিগেটিভ থিংকিং নলয়, আৰু নিগেটিভ একো নলাব, আৰু জাষ্ট এনে ধেমালিৰ কাৰণে বনাইছোঁ। অকল এইটো প্ৰেংক হয়। তো ব'লক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, আমাৰ এই মিষ্টাৰ চৌধুৰী ইউটিউব চেনেলটোৰ জৰিয়তে কাৰোৰে মনত অপমান বা আঘাত অনাৰ আমাৰ উদ্দেশ্য নহয়। কেৱল মাত্ৰ ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু এণ্টাৰটেইনমেণ্টৰ বাবেহে ভিডিঅ'বোৰ বনোৱা হয়, আৰু হাঁহি ধেমালিৰ মাজেৰে ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু এণ্টাৰটেইনমেণ্ট কৰা হয়। অনুগ্ৰহ কৰি মনত পেলাব আৰু ল'লে ঘূৰাই দিব। ধন্যবাদ। হেল্ল', হেল্ল', হয়, তুমি কুলদীপ ৰাভা হয়নে? হয়। হয়, মই দক্ষিণ কামৰূপৰ থানাৰ OC কৈ আছোঁ। তোমাৰ কিবা ইউটিউব চেনেল K XXX79 কিবা চেনেল আছে নেকি? হয় আছে। অলপ কিবা কৈ আছোঁ, ভালদৰে শুনিবা দেই কথাখিনি। অ'। হেল্প ইউ নামৰ NGO এটা, আৰু হেল্প লগত ইউ। হয় NGO এটা, আৰু লগতে তোমাৰ আৰু 4টা NGO হয়। তোমাৰ ওপৰত এটা কেছ ফাইল কৰিছে। মই কেছ নাম্বাৰটো কৈ আছোঁ, 37 3738 490। 490। হয়, এইটো তোমাৰ কেছ নাম্বাৰ হয়। অ'। আৰু তেওঁলোকৰ মানে যিটো ধাৰা হয় তোমাৰ ওপৰত, অ'। তিনিটা ধাৰা লগাইছে। কওকচোন। IPC ছেকশ্যন 153/A। ছেকেণ্ড, ৰ'বা। তুমি অলপ কথাখিনি ভালদৰে শুনিবা দেই। পাৰা যদি তুমি কিবা নোট কৰি লোৱা। অ'। কওকচোন। ফাৰ্ষ্ট ছেকশ্যনটো লগাইছে তোমাৰ ওপৰত IPC ছেকশ্যন 153A। 153A। হয়। ছেকেণ্ডটো লগাইছে IPC ছেকশ্যন 505/2। থাৰ্ডটো লগাইছে IPC ছেকশ্যন 66/A। হয়। তুমি কিবা এইবোৰ ভিডিঅ' কিবা তুমি কি টপিকৰ ওপৰত ভিডিঅ' বনানো? এইবিলাক হেৰি হয়, ৰষ্টিং হয়। মানে যিবিলাক ছ'চিয়েল মিডিয়াৰ পৰা পাওঁ, হয়, সেইবিলাকে কোনো তেনেকুৱা MMS বা কিবা হেৰি নহয়। ৰষ্টিং মানে কি মই বুজি, কিন্তু আপোনাৰ ইউটিউবত কিবা অশ্লীল ভিডিঅ' যিটো আপলোড কৰে নেকি? নাই, সেইবিলাক নাই ইমান। এনে তোমাৰ ছেকশ্যন কেইটা মতে, প্ৰথম ছেকশ্যনটোৰ মতে আমাৰ যিটো আইনৰ মতে পৰে, প্ৰথম ছেকশ্যনটো মতে তোমাৰ ওপৰত ধাৰাটো হৈছে যে ছ'চিয়েল মিডিয়াক তুমি মিছ ইউজ কৰিছা, ফাৰ্ষ্ট ছেকশ্যনটোৰ মতে। 2 নম্বৰ ছেকশ্যনটো তোমাৰ 505/2 ছেকশ্যনটোৰ মতে অশ্লীল ভিডিঅ' আপলোড কৰিছা। হয়। 3 নম্বৰ ছেকশ্যনটোৰ মতে সমাজক এটা বেয়া মেছেজ দি আছা। কি সঁচা হয় নেকি কথাবোৰ? এই 3টা ছেকশ্যন সঁচা হয়নে? সঁচা মানে চোৱা, আপুনি চাগে ৰষ্টিং মানে কি সমালোচনা বুলি কৈ যে? সমালোচনা, হয়। তেনেকুৱা চিষ্টেমৰে হয়। মানে কিছুমান হয়তো ফানি ভিডিঅ', সেইবিলাকৰ মাজত মানে এনে নাই, মই একচুৱেলি সুধি গৈছোঁ, সমালোচনাটো বুজি পাওঁ। মই এজন OC হয়তো সমালোচনাটো বুজি নাপাম নেকি? कौन है ये लोग? कहां से आते हैं? কিন্তু ইয়াত অকল মানে সমালোচনা বুলি উল্লেখ কৰা নাই। আমাৰ যিকেইটা ধাৰা দিছে, সেইকেইটা ধাৰা মতে তুমি বেয়া ভিডিঅ' ইউজ কৰা ছ'চিয়েল মিডিয়াক তুমি বেয়াকৈ ইউজ কৰি আছা। তাৰপৰা সমাজক এটা বেয়া নিগেটিভ মেছেজ দি আছা, নিগেটিভ হেৰি পঠাই আছা। কৰোণাৰ কাৰণে কিন্তু কেনেকুৱা প্ৰব্লেম হৈ আছে গম পাইছা? 24 ঘণ্টা ডিউটি কৰি আছোঁ,
না খাব পাইছো না খাব পাইছো তাৰ মাজত যদি এনেকুৱা কিবা আনিব লগা হয় কিন্তু বেয়া হ'ব অৱস্থা সেইকাৰণে মই কৈছো ভালকৈ সুধি আছো চিধাকৈ কৈছো তুমি সঁচাকে এই তিনিটা যিকেইটা তোমাৰ ওপৰত কমপ্লেইন কৰিছে এইবোৰ সঁচা হয় নে নহয় মোক সেইটো লাগে কাৰণ মই যাই উঠাব লাগিলে কিন্তু বেয়া আছে যদি পিছত সঁচা বুলি গম পাওঁ আপোনাৰ হয়তো ইউটিউব আছে ন নাই মই এইবোৰ ইউজ নকৰো দে থাকিলেও এইবিলাক কি মই গম ভালকৈ বুজি পোৱা নাই চেক কৰিল হয় আপুনি ভালদৰে বুজি পালা হয় এতিয়া মোৰ মতেতো মই ইমান সেইটো পিছত আছে বাৰু সেইটো পিছত আছে মই ৰিচাৰ্জ কৰিম গোটেইখিনি কৰিম মই যিটো সুধিছো ফাৰ্ষ্ট টাইম সেইটো উত্তৰ দিয়াচোন মানে হেৰি হা ইউটিউবৰ এটা পলিচি আছে হয় সেইটো পলিচিৰ মতে আমি মানে যিখিনি কৰিব লাগে সেইখিনি কৰি গৈছো কোনো অসুবিধাও পোৱা নাছিলো কিন্তু আপোনালোকে যি কৈছে সেইটোতো মই এতিয়া সমতেতো নাই ইমানখিনি কিন্তু যদি চেক কৰি এবাৰ কয় তেতিয়াহ'লে শুনা ভয় কৰিব নালাগে যদি তোমাৰ ওপৰত যি চেকচন মিছা লগাইছে টেনচন নাই সেইকাৰণে তুমি কেছ কৰিব পাৰিবা মই যদি ঠিক শুনা জেঠিয়ে টিক আছে खत्म बाय बाय टाटा गुड बाय गया ঠিক তো যদি তোমাৰ চেকচন মিছা হয় তেতিয়াহ'লে তুমি চিন্তা কৰিব নালাগে ভয় কৰিব নালাগে মই আছো তুমিও সিহঁতৰ ওপৰত কেছ কৰিব পাৰিবা যদি তোমাৰ ওপৰত চেকচন কেইটা সঁচা হয় কিন্তু বেয়াকে ফচিবা এতিয়া মই সুধি আছো ক্লিয়াৰলি এতিয়া কোৱা মোৰ যাতে অলপ সহায় হওক কেছটো সলভ কৰাত এই যিকেইটা যিকেইটা মই তোমাক ক'লো অপশ্যন কেইটা মিছ ইউজ কৰা ভিডিঅ' দিয়া এইকেইটা সঁচা হয় নে নহয় ডাইৰেক্টলি কোৱা মিছ ইউজ মানে মই এতিয়াতো মানে ক'ব গ'লে যিবিলাক ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' পায় হা সৰুকে সেইবিলাক আনি মানে সমালোচনা কৰা হয় সেইটো মিছ ইউজটো নহয় মোৰ মতে কিছুমানক আৰু পাৰ্চনেলি এটেক কৰা সেইবিলাকতো নাই ন তেনেকুৱা একো দিয়া নাই মই ক'লো না তোমাক ছ'চিয়েল মিডিয়াক মিছ ইউজ কৰা 2 নম্বৰটো হ'ল তোমাৰ অশ্লীল ভিডিঅ' আপলোড কৰা 3 নম্বৰটো হ'ল সমাজক এটা বেয়া মেছেজ দিয়া এই তিনিটাই তোমাৰ ওপৰত চেকচন লগাই আছে অশ্লীলতাটো নাই ঠিক আছে নাই যদি ভয় কৰিব নালাগে চিন্তা কৰিব নালাগে এটা কাম কৰিবা তুমি কালিলৈকে আহিব পাৰিবা নাই এতিয়া দেখোন মোৰ প্ৰব্লেম হ'ব কৈছে আপুনি হয়তো মোক মিছা কোৱা বুলি হ'ব পাৰে কিন্তু আপোনাক যদি প্ৰুফ লাগে মই ডক্টৰৰ কাগজ দেখাব পাৰিম ঠিক আছে আৰু তোমাৰ মানে এনে ইনকাম মানে কিমান হয় নো হয় নিউজত গম পাওঁতো ইউটিউবাৰ বিলাক আমাতকৈ বেছি পইচা পায় আমি যিমান চেলাৰী নাপাওঁ সিমান পইচা পায় শুনা তোমাৰ যিটো কেছ কৰিছে তুমি এইটো বেলেও নোপোৱা এইটো কেছত তোমাৰ ওপৰত যিটো কেছ কৰিছে এইটো কেছত তুমি বেলো নোপোৱা কিন্তু যদি হেল্প লাগে আৰু কৰিব পাৰিম কিন্তু গমটো পাইছে বুজিটো পাইছে কি হ'ব নেকি क्या बोला तुम क्या बोला फिर से बोलेगा हम तुमसे पूछ रहा है क्या बोला আপুনি সঁচাই কৈ আছে না মিছাই কৈছে মই এতিয়া ধৰিব পৰা নাই মানে এনেই মান্থলি ইনকামটো কিমান হয় কোৱাচোন এবাৰ এতিয়া চা মই মানে দুবাৰে পালো হা একদম সঁচা কৈছো হয় এতিয়া যদি আপুনি যদি জানে তেতিয়াহ'লে মোৰ ইমানো নাই যে মোৰ 80 আপ আছে মানে 80,000 আপ আছে ছাবস্ক্ৰাইবাৰ হয় এতিয়া 80,000 আপ মানে 70-60 মানৰ পৰা পোৱা ষ্টাৰ্ট হয় আৰু হয় 70-60,000 মানৰ পৰা ছাবস্ক্ৰাইবাৰ হ'লে পোৱা ষ্টাৰ্ট হয় মই এবাৰ দুবাৰে পাইছো হা প্ৰথমবাৰত পালো ঠিক আছে বাৰু এতিয়া তুমি এনে কিমান মান যাব পাৰা কোৱাচোন এবাৰ আপোনাৰ মতে এইটোতো কেছটো ডাঙৰ হয় কিন্তু মই গম নাপাওঁ এতিয়া তোমালোকৰ কেনেকুৱা পৰিস্থিতি ঘৰৰ বেকগ্ৰাউণ্ড কেনেকুৱা পৰিস্থিতিটো এতিয়া বহুত মানে বিষম হৈ আছে কি হ'ল মানে অৱস্থা ইমানো সেই নহয় আমি কিন্তু মই কিন্তু হাতত কেছটো মোৰ হাতত আছে না তোমাক কিন্তু মোৰ বাহিৰে কোনো বচাব নোৱাৰে এইটো কিন্তু মই কৈ দিলোঁ যদি কিবা বেলেগ ৰাস্তাই দি যাব খোজা তুমি বেয়াকৈ ফাঁচি যাবা নাই আপুনি এবাৰ আহিব নহ'লে ভালদৰে কথাটো আলোচনা কৰি ল'ম ঠিক আছে হেল্ল' বহুত বেয়াকৈ চৰি
মাফ হয় আচলতে কচোন মাফ কৰি দিবা ভাই সেৱা কৰছো মাফ কৰি দিয়া বহুত বেয়াকৈ চৰি কৈছো লাষ্টত মানে এণ্ডিঙত মোৰ নিজৰে বেয়া লাগি আছে হয় কাই তুই अबे कौन है बे तू ভাই তোমাৰ ওপৰত এটা প্ৰেংকৰ কৰা হৈছিল নহয় এক্সট্ৰিমলি চৰি দে ভাই মোৰ নিজৰ মনৰ পৰা কৈছো বেয়া নাপাবা ভাই বুলি কৈছো একেবাৰে বেয়া নাপাবা তাকেইতো কথাবিলাক মানে অলপ সেই হৈ আছে কিন্তু এক্সপিৰিয়েঞ্চ নাই না এইবিলাকৰ লগত মই সঁচা হ'ব পাৰে বুলি ভাবি আছো হয় কিন্তু আৰু মই ভাবিলো কি মানে মোৰ হৈছে এনেকুৱা মোৰ লগত মানে হৈছে বেলেগৰ লগত কিয় হোৱা নাই ইমান ডাঙৰ চেনেলবিলাক যদি মদকৈ মিছইউজ বেছি কৰি আছে হয় হয় মইতো মানে বেছি নিয়মমতে চলো হয় আৰু মোৰ অলপ লাগাতকৈ বেছি কৰি দিলো আৰু মানে আৰু যিবিলাক অব্লিকৰ কৈছে হা মইতো ভাও নাপাওঁ না সঁচা বুলি ভাবি আছো মানে নাই একচুৱেলি কি হৈছে মই অলপ ফ্ৰেংক কলটো কৰাৰ আগতে অলপ ৰিচাৰ্চ কৰি লৈছো যিবিলাক তোমাক অব্লিক কৈছো মই যিবিলাক ছেকশ্যন কৈছো যিবিলাক অব্লিক কৈছো এইবিলাক একেবাৰে সঁচা হয় একেবাৰে ৰিয়েল হয় অকল কেছ নাম্বাৰটো ফেক হয় বাকী তোমাৰ ছেকশ্যন অব্লিক গোটেইকেইটা ৰিয়েল হয় এই যিকেইটা মই যি কাৰণত কৈছো সকলোখিনি ৰিয়েল হয় অকল তোমাক খালি প্ৰেংক কলটো কৰিছিলো বেয়াটো নোপোৱা আকৌ মানে ক'ৰ পৰা ক'লে মই কৈছো বৰপেটাৰ পৰা বৰপেটা মোৰ ক'ত দক্ষিণ কামৰূপত বুলি জানা তুই গম পাওঁ তোমাক মই আজি 2-3 বছৰ মান আগৰ পৰাই ফ'ল' কৰা হয় আপোনাৰ চেনেল আছে চাগে চেনেল আছে মিষ্টাৰ চৌধুৰী বুলি ইউটিউবত কি নাম বিকাশ চৌধুৰী মিষ্টাৰ চৌধুৰী MR চৌধুৰী আকৌ এবাৰ কৈছো এক্সট্ৰিমলি চৰি ভাই বুলি কৈছো বেয়া পাইছা নেকি কিবা নাই বেয়া পোৱা নাই কিন্তু মই তাকে ভাবিছো ৰিষ্টাততো পোনে আহি নাযায় সেইবিলাক আৰু এই তোমাক তোমাৰ লগত আৰু কোনোবা আৰু প্ৰেংক কৰিছিল নে আগতে নাই মই মানে এক্সপিৰিয়েঞ্চ নাই বোলো তোমাৰ লগত ফাৰ্ষ্ট টাইম এইটো ফাৰ্ষ্ট টাইম এই অলপ চিৰিয়াছ হৈ গৈছিলো দেই কেনেকুৱা লাগিছিল প্ৰেংকটো অলপ কৈ দিয়াচোন এনেকুৱা মানে মই লাউড স্পীকাৰ আছিলো কিন্তু সম্ভৱ বুলি হেৰি কৰি দিলো হয় বুলি আৰু আমাৰ ভিউৱাৰ্ছৰ কাৰণে অলপ কিবা কৈ দিয়া ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বহুত কষ্ট কৰি মোক মানে প্ৰেংক কলটো কৰিছে মইতো পাত্তাই পোৱা নাছিলো সঁচা বুলি ভাবিছিলো আৰু ভিডিঅ'বোৰ যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা কমেণ্ট কৰি জনাবা কেনে লাগে বাছ আৰু এবাৰ কৈ দিয়া যাতে কিছুমানে তোমাৰ যিবিলাক ফ্ৰেণ্ড আছে সেইবিলাক আৰু মোক বেয়া কান গালি দিব এবাৰ কৈ দিয়া সিহঁতক নেদে গালি চালি নিদিবা এইবিলাক চলি থাকে প্ৰেংক কল বুলি কয় তোমাৰ বহুত ফ্ৰেণ্ড আছে তো মোক বেয়া সকলে ভিডিঅ'টো শেষলৈকে চাই সিহঁতে বুজি পাব আৰু এবাৰ তাহাঁতক কৈ দিয়া তোমালোকৰ যিখিনি ফ্ৰেণ্ড আছে সেইখিনি এবাৰ কৈ দিয়া যে মোৰ যিবিলাক মানে ফলোৱাৰ আছে একো ডিছলাইক একো নকৰিবা হেড নহয় এইবিলাক বাছ প্ৰেংক কল চোৱা এনজয় কৰা এইখিনিয়ে ঠিক আছে তোমাক পিছত লাগে এবাৰ ফোন কৰিম এতিয়া ৰাখো দে হ'ব দে তেতিয়া আৰু আকৌ এবাৰ এক্সট্ৰিমলি চৰি এই ভাই একো নাই দে ভাই বাই দে Oh my god. এতিয়া বুকু কঁপি আছে লাষ্ট টাইমত মোৰ নিজৰে বেয়া লাগি গৈছে ইমান চিৰিয়াছলি হৈ গৈছে ল'ৰাজন মাত নোহোৱা হৈ গৈছে তাৰ তো আকৌ এবাৰ কৈছোঁ কুলদীপ ৰাহা বেয়া নাপাবা এক্সট্ৰিমলি চৰি বহুত মানে বেয়াকৈ প্ৰেংকটো কৰিছিলোঁ একচুৱেলি কি হৈছিল মই বহুত ৰিচাৰ্চ কৰি প্ৰেংকটো কৰিছিলোঁ কুলদীপ ৰাভাই অলপ বেছিকৈ ভয় খাইছে যাতে ছেকশ্যনবিলাক পূৰা 1 by 1 ছেকশ্যন কৈ গৈছোঁ ধাৰা কৈ গৈছোঁ তো বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল আৰু ভাল লাগে এটা লাইক কৰিব এটা শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই আপোনালোকে ভিডিঅ'টো চাই কিনে চেনেলটো ছাবস্ক্ৰাইব নকৰে কিয় গম নাপাওঁ তো আৰু বন্ধুসকল বৰ্তমান কৰোণাৰ কাৰণে গম পায় বাহিৰত ক'তো যাব নোৱাৰোঁ সেইকাৰণে বাহিৰত শ্বুটিং কৰিব পৰা নাই বাহিৰত ভিডিঅ' শ্বুট কৰিব পৰা নাই ঘৰতে এই এনেকুৱা প্ৰেংক কল কৰি আছোঁ আৰু নেক্সট কাক প্ৰেংক কল কৰিব লাগে সেইটো কমেণ্ট কৰি জনাব তো আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈকে বাই বাই